বঢ়িয়া নাইচ নিজকে নিজে নাইচ বুলি কৈছোঁ কাৰণ নিজে বনোৱা আঞ্জা নিজে টেষ্ট কৰি নিজে নাইচ বুলি কৈছোঁ সেইটো জতা বুলি কয় ব্ৰ জতা এই জতা হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে এতিয়া ৰাতিপুৱা 5টা বাজিল মই উঠিলোঁ ৰাতিপুৱা অলপ কিন্তু অলপ বহুত কম হৈছে চাগে সোনকাল টোপনি ভাঙি গ'ল কি কৰোঁ আৰু পুৱাই উঠি মই ব্ৰাছ কৰি আছোঁ লগৰকেইটা এতিয়ালৈকে শুই আছে সোমেকেইটা শুই আছে হৈ আছোঁ এইকেইটা ঢালা চব হৈ আছে ইয়াতে মানে মোৰ কি ৰাতিপুৱা অলপ কালি টোপনিয়ে নহয় ৰাতিটো কি হ'ল গমেই নাপালোঁ অলপ গৰমৰ কাৰণে চাগে কি কৰিম আৰু মই অলপ আপোনালোকক নজৰা দেখাই দিছোঁ ৰাতিপুৱাৰ মোৰ ৰুমৰ টেৰেছত আছোঁ মানে ছাতত ইয়াৰ অলপ নজৰা দেখুৱাই দিছোঁ তো আজি কি হয় দিনটোত কি হয় সকলো আপোনালোকক মানে দেখুৱাই থাকিম চাই থাকিব সকলোৱে এনেই আৰু টাইম পাছ ৰুমত অকলেই আছোঁ কি কৰিম টাইম পাছ কৰি আছোঁ ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই থাকিব যিমান পাৰে সিমান লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো পাৰিলে গোটেই ৱাটচিং কৰিব আৰু ভাল আমাৰ কাৰণে বল উঠা ইছ বা অৱস্থা উঠা গাইজ আপোনালোকক এটা কথা ক'ম এই পৱন যি আছে পৱন মানে এই ৰ'বা কি লাজ কৰিছ শুনা ই মানে এনেকুৱা টাইপত গান শুনে কি ক'ম এনি টাইম গানেই শুনি থাকে ভাই গান শুনবা লাগে কিন্তু ইমানো নহয় ইমান গান নাই অলপ লাজ কৰিছে নতুনকৈ না আজি কৰিব এই চাওঁ এই বল দেখা মুখা অলপ লাজ কৰিছে নতুন আহিব নাই কৰিব নাই মা কচম চাপ মা কি ৰ'দ এই গাইছ এতিয়া কি জানে না আমি মানে ভাত বনোৱা হ'লা ৰাতিৰে ভাত আছে সেই আঞ্জা আছে সেই আঞ্জাখিনি কি কৰা হ'ব আঞ্জাখিনি পানী মাৰি এক পাহাৰি কৰি দিয়া হ'ব এইটো আঞ্জা এইটো পানী মাৰি ইয়াক উঠলে নিমখ দি আৰু খাব পৰা পৰিস্থিতি কৰি আনিব লাগিব কি জানা ৰুমত থাকি যিটো প্ৰব্লেম যিটো ফলত মানুহৰ প্ৰব্লেম এই চৰি মোৰ ক'ত ভুলিছে মানে ৰুমত থাকি যিটো মানে ফিলিং সেইটো বেলেগ কথা নাই আৰু এইবিলাক আজে বাজে কাম কৰি আঞ্জাত পানী মাৰে সেইটো আৰু ক'বাই নালাগে আপোনালোকৰ ৰুমত থাকলে কিছুমান যদি মানে ভিডিঅ' চাই আছে মোৰ কোনোবা ৰুমত থকা চলি সি বুজি পাব সেইটো মানে উপায় নাই কি কৰিব এই চব পানীত মছলা মাৰি আছোঁ ইয়াতে পানীৰ আঞ্জা বনাই আছোঁ উপায় নাই কি কৰিব কিমান বনাব গ'ল বুলি জীৱনটোত মানে ভাতেই বনাই থকা আনিছে ফাৰ্ষ্ট ইয়াৰৰ পৰা ফাৰ্ষ্ট ইয়াৰৰ পৰা এতিয়া মাষ্টাৰ্ছ কিমান কি কৰিব এই ভাতেই বনাই আছোঁ অলপ নিমখ মাৰি দিলোঁ কেনে হ'ব আঞ্জাখন কমেণ্ট কৰি জনাব চিন্তা কি বহুত কিবা কি মানে মানে এই চলটো মানে ডিউটি যাবা ইমান টান পায় কি কম ডিউটি আছে 10টা বজাত এতিয়া 9:30 বাজি গ'ল এতিয়া উঠিব ব্ৰাছ কৰিব হৈছে আৰু সেইটো জতা বুলি কয় ব্ৰ জতা এই জতা এতিয়া আমি আঞ্জাখন টেষ্ট কৰিম কি হ'ব ভয়ে লাগছে খাবাই ভয় লাগছে যিটো অৱস্থা আঞ্জাৰে চাওক মই পানীৰ আঞ্জা চাওঁ টেষ্ট কৰি চাওঁ কেনে আহিছে বঢ়িয়া নাইচ নিজকে নিজে নাইচ বুলি কৈছোঁ কাৰণ নিজে বনোৱা আঞ্জা নিজে টেষ্ট কৰি নিজে নাইচ বুলি কৈছোঁ এই আমাৰ ব্ৰ আহি গ'ল মই ইয়াত আঞ্জা টেষ্ট কৰি আছোঁ ইয়াতে ব্ৰাছ কৰি আছে টেষ্ট কৰবা কি কৰবা
ব্ৰ আমাৰ কেৱল গান শুনবা জানে আৰু ডিউটিত যাবা খুব হেৰা চল তোৰ কি কৰিব দে কিবা কচো কিবা ক দুই এষাৰ ক কেনে ক কৰা বন্ধ কৰা এই গাইছ ভাত খাওঁ যে ব্লগটো এইখিনিতে শেষ কৰি দিলোঁ আৰু মানে কি কিবা কিবি ক'ৰবাত যাব লগাও কাম আছে বহুত কিবা কিবি কামো আছে যাবও লাগে আৰু বাহিৰত যাব লগা কাম আছে আৰু যিহেতু মোৰ গোপ্ৰ নাই গোপ্ৰতকৈ তোমাৰ মটো ব্লগ কৰিব নোৱাৰোঁ এনেই আৰু টাইম পাছ কৰি আছোঁ কি কৰিম আৰু মোৰ থাকি ব্লগে মানে আছোঁ হ'ব দিয়ক ভিডিঅ'টো কি আৰু ভাল লাগবা লগাও কাৰণে বেয়া লাগবা লগাও একো নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব তেতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ' আহি আছে আৰু টাটা বাই বাই লাভ ইউ